ফিল্ডৰ নতুন এটা ভিডিঅ' আপোনালোকৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু কালি দিয়া ছুপাৰ লেভেলৰ সহায়ত আপোনালোকে কিমান কি টকা প্ৰফিট কৰিলে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। কাৰণ কালি অলৰেডি যোনখিনি বস্তু দিছিলোঁ, যোনখিনি লেভেল দিছিলোঁ, য'ত ট্ৰেড কৰিব লাগে একজেক্টলি তাতে কাম কৰিছে। আৰু একজেক্টলি এতিয়া চাওক, মইতো আগতে গম নাপাওঁ ন মাৰ্কেট ক'ত আৰম্ভ হ'ব, কি হ'ব, কিন্তু মই এতিয়া একজেক্ট লেভেলৰ পৰাতো কিয় ষ্টাৰ্ট হয়, নিশ্চয় মাৰ্কেটৰ এক্সপিৰিয়েঞ্চে শিকাইছে। আজি মাৰ্কেটৰ প্ৰথম কেইদিনপাত চাওক, মই অলপ এইফালে স্ক্ৰল কৰাই দিওঁ, আপোনালোকে চাব মাৰ্কেটৰ প্ৰথম কেইদিনপাত মোৰ এই ছয় লেভেলটোৰ পৰাতো কিয় ষ্টাৰ্ট কৰিছে, লজিকটোনো কি, এক্সপিৰিয়েঞ্চ। আৰু এই ছয় লেভেলটো কি হয়, আপোনাক কোনোবাই উলিয়াবলৈ চেষ্টা কৰিছিলেনে? চাব কি হয় দেখুৱাইছোঁ বোলো। অলপ এইফালে স্ক্ৰল কৰি দিওঁ, এইফালে অলপ বেক কৰি দিওঁ, এইটো কালি য'ৰ পৰা ৰিজেকশ্যন লৈছে সেই ৰিজেকশ্যন জেগা পাই আজি অ'পেনিং হৈ ব্ৰেক কৰিব নোৱাৰিলে কাৰণে তাত থাকি গ'ল। আৰু এডভান্স লেভেলৰ বস্তু এটা কৈ দিছোঁ, এইটো কি হয় মই আপোনাক কৈছোঁ শুনক। কালি যোনটো মাৰ্কেট পৰি আহিছে দুদিনৰ আগত, সেই পৰি অহা মাৰ্কেটৰ 60% ট্ৰেণ্ড চেঞ্জাৰ জ'ন হয়। মানে এই লেভেল পৰা যদি ব্ৰেক কৰি দিয়া হ'লে কালি ওপৰলৈ গুচি গ'লগৈ, এটা নোৱাৰিলে কালি, তাৰপৰাই পৰি গ'ল। আজি মাৰ্কেট য'ত আৰম্ভ হৈছে ট্ৰেণ্ড চেঞ্জাৰ জ'নটোতে আৰম্ভ হৈছে আৰু তাৰ পৰা ষ্ট্ৰংলি বিয়াৰিছ কেণ্ডেল, মানে নোৱাৰে, ট্ৰেণ্ড সলনি হোৱা নাই, ট্ৰেণ্ড আজি কণ্টিনিউ হ'ব, তাকো ডাবল। ক্লিয়াৰ? চ' সেইটো কাৰণে আমাৰ ফাৰ্ষ্ট কেণ্ডেলৰ বহুত বস্তু ইণ্ডিকেশ্যন অলৰেডি দি গ'ল যে আজি ট্ৰেণ্ড ডাউন হ'ব। আৰু আমি ইয়াত যোনটো ফাৰ্ষ্ট কেণ্ডেলৰ ল'টো যেতিয়া জাহাই ব্ৰেক হ'ল ফুল বডি, ইয়াতে আমি ট্ৰেড ল'ব পাৰোঁ। এইটো ইমানটো ডাঙৰ কেপচাৰি, ইমানটো যাব, ইমানলৈকে ৰখি থাকিম, এইটো মিছা কথা কৈ লাভ নাই, এইটো সম্ভৱ নহয়। ঠিক আছে, সম্ভৱ নহয় এজ এ বিগিনাৰ কেটচ আপ কৰাটো আপোনালোকৰ কাৰণে। বাট বেলেগ বেলেগ কিছুমান ইনষ্ট্ৰুমেণ্ট আছে, সেইবিলাকৰ সহায়ত আমি অলৰেডি গম পাওঁ মাৰ্কেট মেক্সিমাম কোনটো লেভেললৈকে যাব পাৰে বা কি প্ৰাইজ একশ্যন দেখুৱাই লেভেলটো ভাঙি 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 গৈ আছে। ক্লিয়াৰ? বাট য়েছ, আমি ইয়াত এটা প্ৰেক্টিকেল টাৰ্গেট ল'ব পাৰোঁ এই ছয় লেভেললৈকে, যিহেতু মাৰ্কেট এটা মমেণ্টাম কেপচাৰ কৰিব। বা আপুনি এইটো চাব পাৰে কিমানটো মমেণ্টাম কেপচাৰ কৰিব মাৰ্কেটে। আপুনি মেইন চাব, আজি নিজে টেষ্টিং কৰি চাব। মই ইয়াত হিচাপ মাৰি এনেকুৱা ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। কালি নহয় তাৰ আগদিনাখনৰ মাৰ্কেটৰ যোনটো ফল আছিলে 211 পইণ্টৰ ফল আছিলে। আজি মাৰ্কেটৰ প্ৰথম যোনটো ৰেলী মাৰিব 211 পইণ্টৰ ৰেলী এটা মাৰিব। আপুনি চাবগৈ 211 পইণ্টৰ ক'ৰবাত গৈ লটকি আছে, ৰিভাৰ্চেল দেখুৱাইছে। মন কৰিব, সেইটো নিজে এক্সপেৰিমেণ্ট কৰি চাব। ঠিক আছে, এটলিষ্ট সিমানটো মমেণ্টাম এটা বা নালাগে, তাৰ আধা মমেণ্টাম এটা আমি এইডোখৰ ধুনীয়াকৈ এক্সপেক্ট কৰিব পাৰোঁ। ঠিক আছে, মেবি এইডোখৰ আমাৰ আধা মমেণ্টাম এপ্ৰক্সিমেট দিব চাগে, ইফ আই এম নট ৰং। ঠিক আছে, এইটো কৰি চাম। ঠিক আছে, ইমানখিনি নেদেখুৱাওঁ, অলৰেডি মই কালি দেখুৱাইছোঁ কেনেকৈ কৰিব লাগে। নেক্সট আমি আমাৰ ভাল ট্ৰেড ইয়াত অপৰচুনিটি, এটা ট্ৰেড ইয়াত পাম। ক্লিয়াৰ? আৰু এটা ট্ৰেড আমি অপৰচুনিটি কোনহক কালি অলৰেডি কৈছিলোঁ, এইডোখৰ পৰা ৰিজেকশ্যন দেখুৱালে আপুনি ওপৰলৈ ল'ব পাৰে। কিন্তু এটা কথা সদায় মই কওঁ, মোৰ লেভেলত পুলিচ পেটাৰ্ণ বনক, এইটো হাৱাতে বনিছে। হাৱাত যদি বনে কাম কৰিব নোৱাৰোঁ আমি। যদিও কৈছে সি যাবগৈ নোৱাৰিলে, বুজি পালে ন? কাৰণ মোৰ লেভেলত বনা নাই, সি হাৱাতে বনিছে। এইটো যদি ইয়াত টাচ কৰি যোৱা হ'লে এটলিষ্ট সি ইয়াক টাচ কৰি আহি গৈছে, চুই আহি লেভেলটোক ৰেচপেক্ট কৰি আহি যায়। যিহেতু নোৱাৰিলে, এইটো এটা ইনভেলিড ট্ৰেড, ইয়াত আমি ট্ৰেড লোৱা কোনো ছিষ্টেমে নাই। ঠিক আছে, আৰু আমি ক'ত ট্ৰেড প্লেন আপ কৰিব পাৰোঁ, যেতিয়া দুদিনৰ ল' যেতিয়া ব্ৰেক হৈছে তাত আমি এটা ট্ৰেড প্লেন আপ কৰিব পাৰোঁ। ঠিক আছে, কোনডোখৰ হ'ব আপোনালোকক দেখুৱাই দিওঁ। লাষ্ট কালিৰ ল' কোনটো আছিলে আমি চাওঁ। কালিৰ লৱেষ্ট পইণ্ট এইটো আছিলে, আৰু তাৰ আগদিনাখনৰ ল' কোনটো আছিলে, তাৰ নালাগে এইডোখৰতে আছে, তাৰ আগদিনাখনৰ ল' এইটো আছিলে, এই পইণ্টটো আছিলে আগদিনাখনৰ। অকল ৱাইট কৰি দিওঁ আমি। ঠিক আছে, তাৰ আগদিনাখনৰ ল' এইটো আছিলে আৰু কালিৰ ল' এইটো আছিলে। ক্লিয়াৰ? আৰু একে জেগাতে মোৰ লেভেলো মিলি গৈছেগৈ। মইতো আগতীয়াকৈ চাই থোৱা নাই ন ইয়াতে হ'ব বুলি, বাট মিলি গৈছে একজেক্টলি পইণ্ট টু পইণ্ট। চ' এই দুটা ল' যদি আজিয়ে ব্ৰেক কৰে, আমি মাৰ্কেটৰ ডাবল মমেণ্টাম, ডাবল মাৰ্কেট ষ্ট্ৰাকচাৰ দেখি পাম। কি হয় মই কৈছোঁ শুনক, মাৰ্কেটে ইয়াৰ পৰা এই দুটা ল' ভাঙিবলৈ যিমানটো পৰিছিলে ছেইম সিমানটো পৰিব। ঠিক আছে, মই আপোনাক যদি চাবলৈও যাওঁ, যিমানটো ওপৰৰ পৰা পৰিছিলে আপোনালোকে চাব, ইয়াৰ পৰা ইয়ালৈকে যিমানটো পৰিছে একজেক্টলি ছেইম মমেণ্টাম আমি ইয়াত পাম। এই চব বস্তুটো বুজি পাইছোঁ না, সিমানটো তাত গৈয়ে ৰখিব, ৰিভাৰ্চেল এটা দিব। আপোনালোকক মই যদি দেখুৱাওঁ, অকণমান শ্বৰ্ট কৰি দিওঁ, আপোনালোকে স্কেল নাই, মই স্কেল মাৰিবলৈ এতিয়া সময় নাই, মই অলৰেডি ক্লাছ ক্লাছত যাব লাগে, আজি ভিডিঅ' শ্বুট কৰা দেৰি হৈ গৈছে। ঠিক আছে, এই যোনটো লেভেল ব্ৰেকলৈকে যোনটো মমেণ্টাম দিছে, এই মমেণ্টাম যোনটো ছেইম মমেণ্টাম আমি ইয়াত পাইছোঁ, দেখি পাইছে ন? মোৰ আঙুলিকেইটা চালেও হ'ব। ঠিক আছে, ছেইম মাৰ্কেট ষ্ট্ৰাকচাৰ ছেইম হয়। আমি যদি ইয়াতো যদি চাওঁ, ইয়াত চাব দেই,
য'ৰ পৰা মাৰ্কেট আৰম্ভ হৈ 6 লেভেললৈকে আহি ব্ৰেক কৰিছে, দুদিনৰ চেম লেভেল মোমেণ্টাম ইয়ালৈকে আহিছে একজেক্টলি, তাৰপিছত অলপ ৰিভাৰ্চেল দিছে। ঠিক আছে, আপুনি দিছ ইজ এতিয়া চব মই স্কেল লৈ মেলি চকুৰে দেখা পাওঁ, চৌকেইটাই স্কেল হৈ গ'ল, মাৰ্কেট চাইছে, দিছ ইজ কল এক্সপিৰিয়েঞ্চ। বাট এই বস্তুখিনি ৰেডিমেড ফৰ্মুলা হিচাপে পোৱা নাযায়, মাৰ্কেটত থাকি এক্সপিৰিয়েঞ্চৰ পৰা পোৱা যায়, যোনটো আজি তাত মই যিমান পাৰোঁ এই ভিডিঅ'ৰ মাধ্যমেৰে মোৰ যাতে ষ্টুডেণ্টছখিনিয়ে দেখক, মোৰ যাতে ছাবস্ক্ৰাইবাৰখিনিয়ে দেখক, সেইটো কাৰণে। ঠিক আছে, চ' আমি এটা নেক্সট ডে ইয়াত ট্ৰেণ্ড আপ কৰিব পাৰোঁ, জাহাই এই টেণ্ডেলৰ তলত ক্লজিং দিলে, ইয়াত জাহাই ক্লজিং দিলে নাইবা আমি ইয়াতো এণ্ট্ৰি ল'ব পাৰোঁ। ঠিক আছে, এটা ভাল মোমেণ্টাম আমি ইয়াতে কেপচাৰ কৰিব পাৰোঁ, আৰু কিয় মোমেণ্টামটো আহিব অলৰেডি আপোনালোকক কৈছোঁ। ঠিক আছে, চ' এই ধৰণে আমি ভাল ভাল মোমেণ্টাম ইয়াত কেটচ আপ কৰিব পাৰোঁ, আৰু বিশেষ আৰু ট্ৰেড ল'বলগীয়া ৰিজন যাহা ইয়াত ল'টো ব্ৰেক হৈছে, ইয়াত যাহা ল'টো ব্ৰেক হৈছে আৰু এটা মোমেণ্টাম যাব, ইয়াত কিমান মোমেণ্টাম যাব মই আপোনাক কৈছোঁ। এই যোনটো ওপৰে যোনটো মোমেণ্টাম গ'ল তাৰ চেম মোমেণ্টাম আমি তলত পাম, ঠিক আছে, চেম মোমেণ্টাম। এইটো মাৰ্কেট ষ্ট্ৰাকচাৰ বুলি কয়। একচুৱেলি ইয়াৰ পৰা ৰিভাৰ্চেল লৈ ইয়ালৈকে যাব লাগিছিল, বা যোনটো পেকিং মোমেণ্টাম ইয়াত হ'ল সেইডোখৰ আমি এইডোখৰ ইয়াত ফুলফিলমেণ্ট দেখা পাম। ক্লিয়াৰ? চ' এইবিলাক মাৰ্কেট ষ্ট্ৰাকচাৰ, এইখিনি বিষয়ে পিছত শিকিম, আহিবলগীয়া ইন ডিটেইল লাগিব, এঘণ্টামান লেকচাৰে হ'ব, 1-1.5 লেকচাৰ থাকিব এইটো, যোনটো ইয়াত বুজাব লাগিব। ক্লিয়াৰ? বাট আজি আমাৰ লজিক ট্ৰেড, আমি ইয়াত এটা লজিক ট্ৰেড পাম আৰু এটা লজিক ট্ৰেড আমি ইয়াত পাম, য'ত আমি মাৰ্কেটৰ মুভমেণ্টত কেপচাৰ কৰিব পাৰিম। চ' আজি ভেলিড ট্ৰেড হিচাপে দুটাই আছিলে, আৰু এইকেইটাত আল্টিমেট পইচা বনিব। ঠিক আছে, বাকী এতিয়া আমি আগবাঢ়ো, কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব, কাইলৈ ছুপাৰ লেভেলৰ কাৰণে এতিয়া আপোনালোকৰ ইয়াত ছুপাৰ লেভেল দেখুৱাব, ছুপাৰ লেভেলখিনি আপোনালোকে ইয়াত চাব। ঠিক আছে, বাকী আজি কোনে কিমান প্ৰফিট কৰিলে কমেণ্ট কৰি জনাই দিব, ভাল লাগে। কালি ভিডিঅ'টোত বহুতখিনি কমেণ্ট আছে, মই ভবাই নাছিলোঁ ইমানখিনি মানুহে ছাপোৰ্ট কৰিব, মৰম দিব। থেংক ইউ ছ' মাছ ফ্ৰম দ্য বটম অফ মাই হাৰ্ট, আৰু এনেকৈ ছাপোৰ্ট কৰি গৈ থাকক, মই আছোঁ আপোনালোকৰ লগত, টেনশ্যন ল'ব নালাগে। আমি ভাল ডাঙৰ ৰিয়েল অৰ্থত ট্ৰেডিঙৰ কমিউনিটি এটা বনাম, য'ত আই এম দেয়াৰ। আপোনালোকে এইটো নহয় যে আৰু বহুত কিবা কিবি প্লেনিং কৰিছে, আপোনালোকে কল্পনাও কৰিব নোৱাৰে কোনটো লেভেলত আপোনালোকক সহায় কৰিবলৈ প্লেনিং কৰি আছোঁ। অকল কোৰ্চৰ মাধ্যমেৰে নহয়, অকল ইউটিউবত যোনটো শিকাইছোঁ তাৰ মাধ্যমেৰে নহয়, প্লেনিং কৰি আছোঁ, পাব, অলৰেডি আপডেট পাব। ঠিক আছে, এতিয়া কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব, কাইলৈ কোনখিনি ইম্পৰ্টেণ্ট লেভেল হ'ব, বা কাইলৈ মাৰ্কেটৰ ভিউ ডাইৰেকশ্যন কি হ'ব, সেইটো বিষয়ে দেখুৱাই দিওঁ। কাইলৈ একদম লেভেলৰ মতে ট্ৰেড কৰিব, কাইলৈ কোনখিনি এভইড কৰিব, এই দুটা জোনত এভইড কৰিব, 22,044 পৰা 20,124 এইডোখৰ জোনত এভইড কৰিব। বাকী আপুনি লেভেল টু লেভেল ট্ৰেড কৰিব পাৰিব। মেইন ইম্পৰ্টেণ্ট লেভেল য'ৰ পৰা কাইলৈ ৰিভাৰ্চেল ল'ব পাৰে, সেইটো লেভেল হৈছে 21,722। ইয়াৰ পৰা হয়তো ৰিভাৰ্চেল ল'ব পাৰে, নাইবা গেপ ডাউন ফল খাই ৰিভাৰ্চেল ল'ব পাৰে, বা গেপ আপ ফল খাই তললৈ আহি ৰিভাৰ্চেল ল'ব পাৰে, হয়তো এইটো মাৰ্কেট ষ্ট্ৰাকচাৰ বনাব পাৰে। বাট মই যোনটো মাৰ্কেটত দেখা পাওঁ, আইআৰ মাৰ্কেটে বহুত ধুনীয়া ৰিকভাৰী ল'ব, নাইবা বেয়া জোৰছে পৰি ছাইডৱেজ হৈ যাব। ঠিক আছে, চ' এইটোৱে মোৰ পইণ্ট অফ ভিউ। বাকী বেছড অন লেভেলছ আপোনালোকে দেখিছে, লেভেলছ আৰু প্ৰাইজ একশ্যন, আৰু ফাৰ্ষ্ট কেণ্ডেল যোনটো থিয়ৰী মই ইউজ কৰোঁ, যোনটো সদায় মই আপোনালোকক শিকাইছোঁ, সেইমতে কাম কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে, আশা কৰোঁ আপোনালোকে ভাল পালে। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।